বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গাঁও প্ৰধানৰ ৰিক্ৰুটমেণ্ট আহিছে ৩২টা পোষ্টত তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক এতিয়া এইটো হ'ল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ফালৰ পৰা এইটো পোষ্ট আহিছে আৰু ইয়াৰ হ'ল আপোনালোকৰ গাঁও প্ৰধান যোনটো গাঁও প্ৰধানৰ পোষ্ট তাৰ ৩২টা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন বৰ বিশেষ নালাগে মাত্ৰ 10 পাছ হ'লেই হ'ল আৰু বয়স হ'ব লাগিব 30 বছৰতকৈ কম হয় 30 বছৰতকৈ বয়স কম হ'ব লাগিব আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে ষ্টাৰ্ট ডেটটো হ'ল 25 জুন আৰু এণ্ড শেষ হ'ব 27 জুলাই প্ৰায় এক মাহৰ ওচৰা-ওচৰি টাইম দিছে আপোনালোকে ধুনীয়াকৈ এইটো কাৰণে এপ্লাই কৰিব পাৰে ইয়াৰ পিছত আহি গ'ল যে নেম অফ দ্য ৰেভিনিউ চাৰ্কল কি আছে যে বিশ্বনাথ গহপুৰ নৰদুৱাৰ আৰু হেলেম এইকেইখনত বিশ্বনাথ ৰেভিনিউ চাৰ্কলৰ এইটো হয় আৰু নেম অফ অৰ্গেনাইজেশ্যন কি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিশ্বনাথ তাৰ পইচা কিমান দিব ইয়াত 14,000 পাৰ মান্থ হয় 14,000 টকা পাৰ মান্থ পইচা দিয়ে ইয়াত আপোনালোকে চাব পাৰে চাৰ্কল আৰু মৌজা ভিলেজ লট নম্বৰ অফ পোষ্ট কিমান আছে গোটেইখিনি ইয়াত দিয়া আছে যাতে ভিডিঅ'টো পজ কৰি পেলাই ধুনীয়াকৈ চাই ল'ব পাৰে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে বিশ্বনাথ ডিষ্ট্ৰিক্টত ইয়াত আপোনালোকৰ এজ চাব পাৰিছে 30 বছৰ হ'ব লাগিব বা তাতকৈ কম 30 বছৰকৈ কম আৰু 20 মে 2026 তাৰিখৰ ভিতৰত আৰু ইয়াৰ পিছত আছে নেশ্যনেলিটি কেণ্ডিডেট শুড বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য এৰিয়া ইন দ্য ৰেচপেক্ট অফ হুইচ হি অৰ চি চিক এপইণ্টমেণ্ট যোনটো জেগাত আপোনালোকে এপইণ্টমেণ্ট কৰিব বিচাৰিছে প্ৰথম কথাটো আপোনালোক ইণ্ডিয়ান হ'বই লাগিব অভিয়াছলি হয় আৰু দ্বিতীয় কথাটো কি আপোনালোক যোনটো জেগাত এপইণ্ট হ'ব বিচাৰিছে সেই জেগাটোৰ আপোনালোক স্থায়ী বাসিন্দা হ'ব লাগিব প্ৰপাৰ্টি যেনে কোনোবা এটা আপোনালোকৰ তাত মাটি থাকিব লাগিব সেই জেগাত আৰু চিলড্ৰেন দুটাতকৈ বেছি হ'ব নোৱাৰে ইয়াৰ পিছত আহি গ'ল গভৰ্ণমেণ্ট এমপ্লয় শুড নট বি এ গভৰ্ণমেণ্ট এমপ্লয় কোনো গভৰ্ণমেণ্ট চাকৰিয়াল হ'ব নোৱাৰিব আৰু পলিটিকেল পাৰ্টিৰ লগত কোনো একো মেম্বাৰ হ'ব নোৱাৰিব আৰু তাৰ লগতে এডুকেশ্যন কোৱালিফিকেশ্যন লিখা আছে আপোনালোকে 10 পাছ হ'ব লাগিব যে ফিজিকেল ফিটনেছৰ কথা তেনেকুৱা একো নাই কিন্তু ভালকে শুনা শুড বি ফিজিকেলি ফিট এণ্ড হেভ চাউণ্ড মাইণ্ড ভাল মাইণ্ড ভাল ব্ৰেইন আৰু লগতে আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব আহি গ'ল কেনেকৈ এপ্লাই কৰিব লাগে চাওক ইয়াত দেখুওৱা আছে যে ডকুমেণ্ট টু বি ছাবমিটেড দ্য কেণ্ডিডেট মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য প্ৰেছক্ৰাইব ফৰ্ম এটাচ্ড উইথ দ্য এডভাৰটাইজমেণ্ট উইথ ষ্টিপুলেটেড date. Candidates need to submit their filled in application at the Gaon Pradhan section office of the district commissioner বিশ্বনাথ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিচি অফিচ বিশ্বনাথৰ আপোনালোকে তাত গাঁও প্ৰধানৰ এখন ছেকশ্যন থাকে গাঁও প্ৰধান বুলি এটা ছেকশ্যন থাকে সেই তাত গৈ পেলাই ফৰ্মখন দিব লাগিব এতিয়া ফৰ্মখন ক'ত পাব ফৰ্মখন মই এটা ভিডিঅ'টো তলত বাৰু ডিছক্ৰিপশ্যনত দি দিম লিংকটো সেই লিংকটোত ক্লিক কৰি যোনটো তাৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন আছে তাত আপোনালোকে ফৰ্মখন পাব আৰু তাত ডকুমেণ্টছ কি দিব লাগিব চাওক এইটো অনলাইন নহয় या অফলাইন হয় গতিকে সেই ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি নিজেই ফিল আপ কৰিব লাগিব তাৰপিছত ডকুমেণ্টছখিনি এটাচ কৰি আপোনালোকে পঠাব লাগিব ক'ত দিব লাগিব গাঁও প্ৰধান ডিচি অফিচৰ গাঁও প্ৰধান ছেকশ্যনটো ইয়াৰ পিছত আহি গ'ল ডকুমেণ্টছ কি লাগে এজ প্ৰুফৰ কাৰণে আপোনালোকে হয়তো বাৰ্থ চাৰ্টিফিকেট দিব পাৰে বা SSLCৰ এডমিট কাৰ্ড দিব পাৰে ইয়াৰ পিছত আহি গ'ল 3 ৰিচেণ্ট ফটো তিনিখন আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো তিনিখন পাছপোৰ্ট চাইজ ফটো দিব লাগিব ইয়াৰ পিছত আহি গ'ল পান কাৰ্ড বা ভোটাৰ কাৰ্ড তাৰপিছতে নৰ্মেল ফেমিলি নৰ্মছ এফিডেভিট বা চেল্ফ ডিক্লেৰেশ্যন এখন দিব লাগিব আৰু পিছত জমানবন্দী এখন দিব লাগিব যেনে মাটিৰ খাজানা মাটিৰ আপোনাৰ এটা নাম আছে সেইটোৰ ওপৰত আৰু পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট PRC হয় PRC খন আপোনালোকে এপ্লাই কৰিব লাগিব যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে মোক কণ্টেক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনালোকৰ PRC এপ্লাই কৰি দিম ইয়াৰ পিছত আহি গ'ল চেল্ফ ডিক্লেৰেশ্যন that the applicant does not belong to any political party and is not a government employee আপোনালোকে এখন দিব লাগিব যে আপোনালোক কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নহয় আৰু তাৰ লগতে আপোনালোকৰ কোনো চৰকাৰী চাকৰিয়াল নহয় তাৰ কাৰণে এখন চেল্ফ ডিক্লেৰেশ্যন এখন দিব লাগিব ইয়াৰ পিছত আহি গ'ল গভৰ্ণমেণ্ট ডিউজ এণ্ড বাকি যায় ক্লিয়াৰেন্স চাৰ্টিফিকেট এই চাৰ্টিফিকেটখনো আপোনালোকক দিব লাগিব ইয়াৰ পিছত হ'ল ইম্পৰ্টেণ্ট ডেটছ কি আছে যে আপোনালোকৰ 25 জুনত আৰম্ভ হৈছে আৰু 27 জুনৰ 4টা বজালৈকে চলি থাকিব ছাবমিশ্যন তেতিয়াহ'লে ভিডিঅ'টো ইমানেই যদি অকণমান ভিডিঅ'টো হেল্পফুল যেন লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি ল'ব এতিয়া মই দেৱজিৎ শইকীয়া চাইনিং অফ